আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপৰ ট্ৰফিটো আকৌ এবাৰ নিজৰ নামত কৰিলে অষ্ট্ৰেলিয়া। হয় বন্ধুসকল, ফাইনেল মেচত অষ্ট্ৰেলিয়াই ভাৰতীয় টীমক 6 উইকেটত পৰাজয় কৰি আকৌ এবাৰ নিজৰ নামত সেই খিতাপটো কৰি লয়। ৱৰ্ল্ড কাপৰ ট্ৰফি জিকাৰ পিছত অষ্ট্ৰেলিয়া আৰু ৰানাৰ আপ টীম ইণ্ডিয়াই কিমান ধনৰাশি পালে আৰু লগতে বাকী টীমবোৰে কিমান টকা পালে, এই ভিডিঅ'টোত তাৰ বিষয়ে আলোচনা কৰিম। যোৱাকালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত 2023 আইচিচি ৱৰ্ল্ড কাপৰ ফাইনেল মেচটো খেলা হয়, য'ত অষ্ট্ৰেলিয়াই প্ৰথমতে টছ জিকি ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লয় আৰু ভাৰতীয় টীমে বেটিং কৰিবলৈ আহি 241 ৰানৰ টাৰ্গেট দিয়ে আৰু সেই লক্ষ্যটো পেট কামিন্সৰ টীমে 43 অভাৰতে মাত্ৰ 4টা উইকেট হেৰুৱাই ষষ্ঠবাৰৰ বাবে ODI ট্ৰফি নিজৰ নামত কৰি লয়। 2023 আইচিচি ৱৰ্ল্ড কাপৰ উইনিং টীম অষ্ট্ৰেলিয়াক প্ৰচুৰ পৰিমাণে ধনৰাশি দিয়া হয়। ইয়াত উইনিং টীম অষ্ট্ৰেলিয়াক প্ৰাইজ মানি হিচাপে $40 লাখ দিয়া হয়, যিটো যদি আমি ইণ্ডিয়ান ৰুপিত কনভাৰ্ট কৰোঁ সেইটো হয় 33 কৰোৰ 33 লাখ। আৰু ইয়াৰ পিছত ভাৰতীয় টীমক ৰানাৰ আপ প্ৰাইজ মানি হিচাপে $20 লাখ দিয়া হয়, যিটো আমি যদি ভাৰতীয় টকাত কনভাৰ্ট কৰোঁ সেইটো হয় যে 16 কোটি 60 লাখ টকা। আইচিচিয়ে ক্ৰিকেট ৱৰ্ল্ড কাপ আৰম্ভ হোৱাৰ আগতে প্ৰাইজ মানি এনাউন্স কৰি দিছিল। ৱৰ্ল্ড কাপৰ বাবে প্ৰায় $10 মিলিয়ন, যিটো ইণ্ডিয়ান ৰুপিত কনভাৰ্ট কৰিলে 83 কৰোৰ টকা নিশ্চিত কৰা হৈছিল, যিটো ধনৰাশি এইবাৰৰ CWCত অংশগ্ৰহণ কৰা প্ৰত্যেকটো টীমৰ মাজত বেলেগ বেলেগ এমাউণ্ট ভগোৱাৰ কথা আছিল। তো সেই হিচাপত যদি আমি চাওঁ, উইনাৰ টীমক $4 মিলিয়ন দিয়া হ'ব আৰু ৰানাৰ আপ টীমক $2 মিলিয়ন দিয়া হ'ব। আৰু ইয়াৰ বাহিৰে ছেমিফাইনেলত যি দুটা টীমে পৰাজয় হৈছে সেই দুটা টীমক $8 লাখ দিয়া হ'ব। আৰু গ্ৰুপ ষ্টেজত প্ৰত্যেকটো জয়ৰ বাবে 33 লাখ টকাৰ প্ৰাইজ মানি দিয়াৰ কথা নিশ্চিত কৰা হৈছিল।